মামনি উঠিলা নে নবচোন ৰাতিপুৱা ওলালেহি কওক কিনো ক'বা কালি এখেতক চেনি আনিবলৈ ক'বলৈ পাহৰিলো নহয় চেনিকণ শেষ হ'ল এই চাহটো পিটিবলৈ লৈছোঁ দেখিছোঁ চেনি নাই নহয় মই বোলো তোমাৰ পৰা অকণমান লৈ আহোঁগৈ এই ৰাতিপুৱা আকৌ মানুহটো ক'লে আকৌ মানুহটোৱে গালি পাৰিব যে হৈছে আৰু সদায় বাহানা এইটো আজি কথা নহয় নহয় সদায় আহিব ৰাতিপুৱা ওলাই বহি আহি আৰু এদিন চাউল নাই এদিন দালি নাই এদিন আটা নাই মামনি কি ভাবিছা আকৌ সেই চেনিকণৰ কথা ক'লো কিবা অবাক লাগিলা যে নবৌ আপুনি বহক বহক মই লৈ আহিছোঁগৈ দেই তই এতিয়া উঠিছহে এই আমাৰ ঘৰ ছোৱালীজনী 5টা বজাতে উঠে গম পাইছ নাই এই উঠি কাম বন কৰি আজৰি এতিয়ালৈ চোতালো সাৰিলে এই নিজেতো চোতালটোতাল সাৰা নাই চাগে নাজানো চাগে হয় নহয় বাৰু ই আমাৰ হয় নগৰ ছোৱালীজনী সোনকালে উঠে নহয় আমাৰ এহঁতি একেলগতে উঠে এই সোনকালে উঠি একদম খোজ চোজ কাঢ়ে কাম বন কৰে সোনকালে পৰা উঠি পঢ়ে এই তহঁতি এনেকৈ শুওঁতে অৱস্থা বেয়া সোনকালে বহি সোনকালে বহি বিচাৰিছে এইবোৰ গালত মুখত এইবোৰ গুটি উঠি এইবোৰ তহঁতৰ ফুটোৱা ফুটোৱে কৰিব নবৌ এইখিনি লওক দে মামনি সেই তই আছ বুলিহে বাচিছোঁ আৰু দেই এই মামনি চিন্তা নকৰিবি আকৌ মই একদম এখেতে আজি আবেলি অনাৰ লগে লগে একদম দি থৈ যামহি দেই শুনো সেই নকবি আকৌ কেনেকৈ কৈছে চামচোন এই ঘূৰাই দিম বুলি ভাবোঁ সদায় থাকি যায় এই ঘৰৰ ওচৰৰ মানুহ ইঘৰে সিঘৰে অনা নিয়া নকৰিলে কোনে কৰিব হয় নহয় মামনি কৈ দেচোন এই ছোৱালীজনী কেনেকৈ শিক্ষা দিছে এইবিলাক কেনেকৈ কথা কৈছে মুখে মুখে আমাৰবিলাকে নকয় আকৌ দেই নব নধৰিব এইবিলাক কথা সৰু ছোৱালী নহয় জানো এই হ'ব দিয়ক মামনি সেই তাকে কৈছোঁ আমাৰ ছোৱালীজনী বোলো সোনকালে উঠে ৰাতিপুৱা এই হয় ন ছোৱালীজনী উঠে নহয় সোনকালে দুইজনী উঠে খোজ কাঢ়ে ৰাতিপুৱা চোতালডাল খায় এতিয়া মই যেনে কাম চাম কৰি আজৰি থাকিব আকৌ এইটো আকৌ আকৌ উঠিছেহে এতিয়া মই তাকে কৈছোঁ বোলো তোৰ গালত বোলো ফুটোৱা ফুটি পৰিব নহয় সোনকালে উঠিবি সেই তই মনে থাকচোন এই নব কি ক'ব এই লকডাউন নহয় জানো বন্ধ যে এই অকণমান শুবলৈ দিওঁ আৰু এনেইতো আগতে সোনকালে উঠেই পঢ়িবলৈ এতিয়া শুৱে আৰু অকণমান আমাৰনো কি আৰু কৈছোঁ আমাৰ ঘৰৰ ছোৱালী এইও মোৰ ছোৱালী নিচিনাই মই ভালকৈ ভাবি কৈছোঁ আৰু বাকী তহঁতৰ কথাহে কি কয় আমাৰ যদি সোনকালে উঠে সেইটো কাৰণে কৈছোঁ আৰু কথাটো আপোনালোকৰ ছোৱালীজনী চাগে অকণমান সোনকালে শুৱে চাগে আমাৰ মানে এই অকণমান ৰাতি পঢ়াই ভাগ যে অকণমান ৰাতি দেৰিলৈকে পঢ়ে তাৰপৰা দেৰিকৈ শুৱে সেইটো কাৰণে অকণমান দেৰিকৈ উঠে আৰু মোৰ ছোৱালী একদম টাইম মেনেজমেণ্ট বুজিছা নাই এই একদম সোনকালে শুব একদম সোনকালে উঠিব এই সোনকালে শুৱে মোৰ লগতে শুই যায় তাই এইবোৰ শুবা সময় মোবাইল পিটিকা সেইবোৰ ভাগ নাই বুজিছা নাই এই বিৰাট ভাল কোন কেটালৈকে অনলাইন থাকে মইহে দেখি থাকো বাও ৰব মই স্ক্ৰিনশ্বট মাৰি এদিন দেখাই দিম মামনি তোৰ ছোৱালীজনী কিন্তু মুখত বনাইছোঁ আৰু দেই কৈ দিলোঁ আৰু কৈছোঁ তোৰ এই টেপেক নামাতিলে নহয় নি বাৰু মা কোন কেটালৈকে অনলাইন থাকে মই দেখি থাকো নহয় কিবা সেইটো কাৰণেহে কৈছোঁ মোক ধৰি এনেকৈ কথা কৈ আছে দেৰিকৈ উঠো বুলি মই কিবা মনে মনে থাকিব বিধা নহয় আকৌ কৈ দিছোঁ মা হ'ব দে এই মামনি মই এখন ৰাতিপুৱা লাগিবলৈ মন নাই আৰু বুজিছানে এই চেনিকণ নিবলৈ আহিছিলোঁ চেনিকণ লৈ যাওঁগৈ আৰু এইবোৰ আজিকালি ল'ৰা ছোৱালী কেনেকুৱা মুখখন মামনি নব আকৌ ভৰদুপৰীয়াখন ওলাই আহিছে এই কিবা নাকো নাইকিয়া হ'ল নেকি এই হেৰি আকৌ এই আমাৰ ঘৰ কিনা বৌৱানী যে এই তাই আহিছে তাই ছোৱালীজনী আহিছে মই বোলো সেই পাপৰ অকণ ভাজি চাহ অকণ দিওঁ চাইছোঁ পাপৰ নাই নহয় মই বোলো তোমালোকৰ ঘৰৰ পৰা পাপৰ দুখন লৈ যাওঁ সি আছে নাই বাৰু সঁচাকৈ বৰমা আপুনি সেই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে দুবাৰ আহিলেই ন মামনি তোৰ দুইজনী ছোৱালী মুখখন একেবাৰে লাওপাত কৈছোঁ বাৰু একদম ডাঙৰ মানুহক কেনেকৈ কথা ক'ব লাগে একেবাৰে নাজানে পাই আৰু এই তহঁতি চুটি কাপোৰবিলাক পিন্ধি পিন্ধি ক'লৈ যাওঁ মানুহে কি ক'ব হয় মামনি ছোৱালী দুজনীক তই কি শিকাইছ এই চুটি কাপোৰবিলাক পিন্ধাই এইবোৰ ল'ৰাবোৰে নোযোগ মানে ৰাস্তাত ৰাম শুনো মনে থাক তহঁতি এই নব সিহঁতি সৰু হৈ আছে নহয় সিহঁতি এনেকুৱা চুটি ফ্ৰকবিলাক পিন্ধিলে ভাল লাগে চাবচোন ইমান ধুনীয়া লাগে দেখিবলৈ মামনি নাজানো আৰু আজিকালি সংসাৰত কি হৈছে দেখা নাই জানো ঘটনাবিলাক এইবোৰ দেখি থাকোঁ ভয় লাগে আকৌ সিহঁত দুজনী মোৰ ছোৱালী নিচিনা নহয় জানো সেইটো কাৰণে ভাবি মেলি কৈছোঁ আৰু পাই ইমান চুটি কাপোৰবিলাক নিপিন্ধাবি কিবা এটা হ'লে আমাৰ ঘৰখনত হোৱা নিচিনা নহয় জানো ধেত কিনো কামবিলাক কওঁ মামনি তই মা এই বৰমাক পাপৰ দুখন দি সোনকালে পঠিয়াই দিয়ে নহ'লে তোমাৰ কাণখন ঘোলা কৰি পেলাব এতিয়া মামনি তোৰ ছোৱালীজনী ইমান চিকটা বুলি ভবা নাছিলোঁ ক'ব চিকটাকে তুলিছোঁ আকৌ পাই হ'ব দে নাই যদি নালাগে আৰু দে আছে নাই গম পাইছোঁ আৰু তহঁতৰ এইবিলাক মুখবিলাকতে গম পাইছোঁ দে শুনো এনেকৈ নকবি আকৌ ডাঙৰ মানুহ কেনেকৈ কয় কথা নাজানো নি বাৰু ডাঙৰ মানুহ এনেকৈ নকয় বুলি জানো কিন্তু বমাই যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে 4বাৰমান আহে বস্তু খুজিবলৈ সদায় ইমানকৈ আহে কিবা ইমানকৈ মানুহৰ ঘৰলৈ বস্তু খুজি আহে নেকি সেইটোও নাজানে বমাই পাপৰখন দিব বুলি ৰৈ আছোঁ দিয়াও নাই নহয় দেখিছা বমাই যাওঁ বুলি কৈ ৰৈ আছে পাপৰখন নিদিয়ালৈকে ৰৈ থাকিব মই জানো নহয় এই বমাই এনেকুৱাই শুনো সেই কেলে এনেকৈ কৈছোঁ সেই তহঁতৰ ঘৰে আমাৰ ঘৰে একেই নহয় জানো এই অসুবিধা হোৱাতে আহিছোঁ নহ'লে নাহোঁ নহয় এই মামনি দিয়া যদি দিয়া নহ'লে মই যাওঁ সঁচাকৈ যাওঁ আৰু দেই মা দি দিয়া সোনকালে আনি দি দিয়া শুনো তোক এতিয়া একদম ধকা দিম দেই মই একদম চুপচাপ থাক দিবহি যেন পাওঁ ৰ'ব মই লৈ আহিছোঁ দেই সিহঁতৰ কথা বেয়া নাপাব সেই দুজনী সৰু যে